আহিলে। শৰৎ কালৰ শুক্ৰা সন্ধিয়া পৰত গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি। বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ। মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ। দেৱলোকত হ'ল হাহাকাৰ ভবা কথা নহ'ল সিদ্ধি উমাৰ। অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন।